हाय गाइस মই পংখে স্বাগতম জনাইছো মোৰ চেনেল অসমীয়া বৰী পংখিলে আশা কৰো আপোনালোক সকলো ভালে আছে সুস্থ আছে মোৰো ভালে আজি মই অন্য এটি ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো যদি মোৰ ভিডিও সমূহ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব বলক তেনেহলে পলম নকৰি ভিডিওটোলৈ আগবাঢ়ো আজি মই বনাবলৈ লৈছো গাহৰি মাংসৰ বইল তাৰ কাৰণে মই গাহৰি মাংস লৈছো 500 গ্ৰাম গেছত কেৰাহীটো মই পাতি দিছো মাংসখিনি মই এতিয়া বইল কৰি লম বেছি সময় নহয় 2 পৰা 3 মিনিটৰ কাৰণে মই এখিনি বইল কৰি লম যেহেতু গাহৰি মাংসত লেতেৰা থাকে হেতু কাৰণে অকনমান বইল কৰি ললে ভাল হয় এসাও বইল কৰি লৈছো এসাও কাখে কাখে লেতেৰাটো উলাই গৈছে অলপ সময় কাৰণে বইল কৰিলে হল তাৰ লেতেৰাটো যাতে উলাই যায় গেছত মই কেৰাহীটো পাতি দিছো আৰু এতিয়া মই বইল কৰি লোৱা গাহৰিৰ মাংসখিনি তেল নিদিয়াকৈ অলপ সময় কাৰণে ভাজি লম যেহেতু গাহৰি মাংসৰ যথেষ্ট তেল থাকে হে অকনমান সময় মই ইয়াৰ পৰা তেল উলোৱালে অলপ সময় ভাজি থাকিম এসাওক অকনমান সময় ভজা হোৱাৰ পাছতে এয়া গাহৰি মাংসৰ পৰা তেল উলাইছে এতিয়া মই ইয়াতে ডাঙৰ সাইজৰ এটা বিলাহী কাটি দিছো আৰু এখিনিও অকনমান সময় মই লৰাই লম বিলাহী আৰু মাংসখিনিত মই এতিয়া পানী এড কৰি দিছো পানীৰ পৰিমাণটো মই কমাই দিছো বিলাহীটো সিজিবৰ কাৰণে পানীটো অকনমান মই দি দিছো ফাইনেল পানী মই পাছত ব্যৱহাৰ কৰিম এখিনি সময়তে মই ইয়াতে নিমখ দি দিছো খোৱাদ অনুসৰি আৰু মই অকনমান হালধি ব্যৱহাৰ কৰিছো বেছি নহয় নামমাত্ৰ আৰু এখিনি মই এতিয়া ভালকৈ সিজিবলৈ দিম এতিয়া মই মাংসখিনিত আদা নহৰু আৰু জলকীয়া একেলগে খুন্দি লৈছো আৰু এখিনি দি দিম আৰু আপোনালোকে বইলত কেতিয়াও পেষ্ট নিদিব অকনমান জাস্ট খুন্দি ললেই হল তেনেকৈ দিব তেতিয়া টেষ্টটো ভাল আহে আজি ৰেচিপিৰ মেইন বস্তুটোৱে হৈছে তিল মই তিলৰ সৈতে গাহৰিৰ বইল বনাইছো যেহেতু আৰু তিলখিনি মই ভালকৈ ধুই শুকুৱাই লৈছিলো আৰু এখিনি অকনমান সময় ভাজিলেই হল মানে ইয়াৰ গোন্ধটো ওলাব নালাগে গোন্ধটো ওলালে টিটিকি এটা ভাব আহিব হেতু কাৰণে অকনমান সময় জাস্ট ভাজিলেই হল তাৱাখনত অকনমান সময় গৰম কৰি ললে হৈ যাব কণীখন মই খুলি দিছো আৰু বিলাহীটো ধুনিয়াকৈ সিজি গল আৰু মই ইয়াতে অকনমান পানী এড কৰিছিলো সেই ক্লিপটো থাকি গল আপোনালোকে অকনমান জুখমতে পানীটো এড কৰি লব আৰু এতিয়া মই যিখিনি পিছি লোৱা তিলখিনি দি দিছো আৰু তিলখিনি দি বেছি সময় এখিনি ৰাখিব নালাগে 5 পৰা 6 মিনিট ৰাখিলে এখিনি খাবলৈ ৰেডি হৈ যাব আৰু মই এতিয়া এখিনি অকনমান সময় কাৰণে ঢাকন লগাই ৰাখি দিম আৰু আমাৰ এয়া ৰেডি হৈ গল তিলৰ সৈতে গাহৰি মাংসৰ বইল খাবলৈ যে বিৰাটেই টেষ্টি হৈছিল আপোনালোকে যি সকলে গাহৰিৰ মাংস খায় তেওঁলোকে প্লিজ এবাৰ ট্ৰাই কৰি চাব নিশ্চয় ভাল পাব খাবলৈ বিৰাটেই টেষ্টি হৈছিল আপোনালোকে ঘৰত ট্ৰাই কৰি চাব যদি মোৰ ভিডিও সমূহ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব